দৰং জিলাত হাকতলা নদীৰ ভয়ংকৰ বানে ক্ষতিগ্ৰস্ত কৰা চিপাঝাৰ সমষ্টিৰ বৰাঠিয়াবাৰী আৰু চতুৱাঠিয়াবাৰী গাঁও দুখনত আজি চৰকাৰী সাহায্য পুঁজিৰ পৰা সাহায্য বিতৰণ কৰে। উপস্থিত থাকে গাঁওকেইখনৰ গাঁওবুঢ়া মহম্মদ কৰিমুল্লা আলী। গাঁওকেইখনৰ প্ৰতিটো পৰিয়ালক 1 কেজি 600 গ্ৰামকৈ চাউল, 300 গ্ৰামকৈ দাইল আৰু 500 গ্ৰামকৈ নিমখ বিতৰণ কৰে। চিপাঝাৰৰ পৰা মৃদুল হাজৰিকা ৰিপৰ্ট, NE7 আছাম। সকলৰ কাৰণে এই বিভিন্ন ধৰণৰ সা সামগ্ৰী চৰকাৰৰ পুঁজিৰ পৰা অহা বুলি আমি গম পাইছোঁ। সেইকাৰণে আপোনাৰ ওচৰত আপোনালোকৰ এই অঞ্চলত আমি ৰখি গ'লোঁ আৰু সেই আপোনাৰ পৰা মই বিশেষভাৱে জানিব বিচাৰিছোঁ যে ইয়াত জনসাধাৰণ কিমান আছে আৰু কিমানখিনি জনসাধাৰণৰ কাৰণে বা কিমানখিনি বানাক্ৰান্তৰ কাৰণে ইয়াত মানে চৰকাৰী সাহায্য পুঁজিৰ পৰা মানে সা সামগ্ৰীখিনি আহিছে। এতিয়া আমাৰ ইয়াতে বৰাঠিয়াবাৰী গাঁৱত 43 পেকেট চাউল আহিছে। হা, দালি কিমান পাবা? আমাৰ বৰাঠিয়াবাৰীত হ'ল দালি। আপুনি ভালদৰে চাই লৈ কওক, সঠিকটো কওক। চতুৱাঠিয়াবাৰীত 26 বেগ 27 বেগ চাউল। আচ্ছা। হা, আৰু দালি হ'ল 8 বেগ 15 কেজি। নিমখ হ'ল 1 বেগ 26 কেজি। আচ্ছা, যিমানখিনি এইটো টোটেল বস্তু। আচ্ছা, এই টোটেল সামগ্ৰীখিনি কিমানখিনি বানাক্ৰান্তৰ প্ৰতি মানে হেৰি হ'ব, ভগাই দিয়া হ'ব? কিমান অঞ্চলত? মোটামুটি 820-30 জন পৰিয়ালৰ মাজত বিতৰণ হ'ব। আচ্ছা, প্ৰতি ঘৰ পৰিয়ালত মোটামুটি কিমান পৰিমাণৰ সামগ্ৰী পাব? দালি, চাউল, নিমখ? প্ৰতিজন পৰিয়ালে পাব 1 কিলো 700 গ্ৰাম চাউল। হয়। আৰু দালি পাব 330 গ্ৰাম। আচ্ছা। আৰু নিমখ পাব 60 গ্ৰাম এজনে, প্ৰত্যেকটো পৰিয়ালে। আচ্ছা, এইটো চৰকাৰী সাহায্য পুঁজিৰ পৰা আহিছে।